নমস্কাৰ, মই ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ, গুড মৰ্ণিং জনাইছোঁ। মই যাই আছোঁ দোকানলৈ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ এতিয়া মই ফ্ৰেছ হৈ দোকানলৈ ৰেডি হৈ গ'লোঁ। মই দোকানলৈ যাম, মই দোকানখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দোকানখন চাব আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্টত নিশ্চয় জনাব। বল এতিয়া দোকানলৈ গ'ল। এতিয়া এনেকৈ যাই আছোঁ, এইখন বন্ধ কৰি দিব লাগিব। এনেকৈ এতিয়া যাম দোকানলৈ। ফাইনেলি এনেকৈ যাই আছোঁ বেৰাই আজি। বহু দিনৰ বিৰতিৰ মাৰত আজি পেডেল মাৰি বেৰাই যাই আছোঁ দোকানলৈ। আপোনালোকে চাই থাকিব। এনেকৈ গৈ আছোঁ পেডেল মাৰি, কাৰণ বেৰাই যোৱাটো মজাটো বেলেগ। কিন্তু এতিয়া গাড়ী লৈ যাব নোৱাৰা, বহুতখিনি ঠাণ্ডা। চাইকেলো মাৰিব নোৱাৰা, বাইক চলাব নোৱাৰা, সেইবাবে আজি পেডেল মাৰি এনেকৈ বেৰাই ওলাইছোঁ দোকানলৈ। ঠাণ্ডা বহুতখিনি পৰিছে। ক'ত কেনেকুৱা ঠাণ্ডা হৈছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব। এনেকৈ গৈ আছোঁ বাৰু। আমাৰ গাঁৱৰ পৰিৱেশটো চাওক। এইখনেই আমাৰ গাঁও য'ত মই বাস কৰোঁ, সেইখন গাঁৱেই এইখন। ঘৰৰ পৰিৱেশটো আপোনালোকে নিশ্চয় গম পায়। এনেকৈ গৈ আছোঁ বাৰু দোকানলৈ। নতুন বছৰৰ ভিডিঅ' আপোনালোকক পিকনিকৰ ভিডিঅ'বোৰ দিব পৰা নাই, কাৰণ মই কামত ব্যস্ত আছোঁ। সেইবাবে ভিডিঅ'বোৰ আপোনালোকৰ মাজত দিব পৰা নাই। এই দুটা মইনা আছে, অলপ দুখীয়া ৰংটো চাই চা। এই দুটা মইনা আছে চাওক, স্কুললৈ গ'ল। স্কুলৰ পৰা নহয়, চৰি, টিউশ্যনৰ পৰা আহিল এতিয়া। এনেকৈ গৈ আছোঁ মজাদাৰ এটা। বহুত ঠাণ্ডা ভাই, ক'ব নোৱাৰা। এই দুদিনটো অভাৰ ঠাণ্ডা হৈ গ'ল, বহুত ঠাণ্ডা পৰিছে এই দুদিন। আপোনালোকে নিশ্চয় গম পায়, সকলোৱে জানে ৰাইজ, বহুত ঠাণ্ডা। সেইবাবে গাড়ী চলাব নোৱাৰা, সেইকাৰণে চাইকেল মাৰি এনেকৈ গৈ আছোঁ। বহুতখিনি কি কবি আৰু। ভিডিঅ'বোৰ চাবচোন ৰাইজ সকলোৱে, কাৰণ ভিডিঅ'বোৰৰ ভিউজ একদম কম আহি আছে। আৰু আপোনালোকে ভিডিঅ'বোৰ চালে বা আপোনালোকে লাইক শ্বেয়াৰ কৰিলেহে মই ভিডিঅ'বোৰ আপোনালোকৰ মাজত ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিব পাৰিম বা দিব পাৰিম। আপোনালোকে অলপ সহায় কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোকে অনুৰোধ কৰিছোঁ, সকলো ৰাইজক, সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ। মোৰ চেনেলৰ পৰা, মোৰ পৰিয়ালৰ বৰ্গৰ পৰা আপোনালোকে মোৰ চেনেলটোক অলপ সহায় কৰি দিয়ে যেন। ফাইনেলি আহি পাই গ'লোঁ দোকান। মই আপোনালোকক দোকানখন দেখুৱাবলৈ চেষ্টা কৰিম অলপ। এইখনেই হ'ল মোৰ দোকান, চাওক। এই দোকানখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকক। এইখন দোকান মোৰ। এইখনেই হ'ল দোকান মোৰ। এতিয়া মই খুলিম, চাই থাকক আপোনালোকে।